ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল লাৰ্ণিং ৰুমলৈ স্বাগতম জনাইছোঁ। আমাৰ সকলোৰে গল্প শুনি খুব ভাল লাগে, নহয়নে? আহাচোন আজি আমি প্ৰাচীন কালৰ বৰ মনোমোহা গল্প এটা শুনো। আহা, গল্পটোৰ শিৰোনামা হ'ল সৰলতা। প্ৰাচীন কালত ভাৰতৰ উত্তৰ দিশত কপিলী নামৰ এখন গাঁও আছিল, আৰু সেই কপিলী গাঁৱৰ ওচৰতে এখন ঘন অৰণ্য আছিল। এজন ঋষি মুনিয়ে সেই অৰণ্যৰ মাজত এখন আশ্ৰম স্থাপন কৰি তাত বসবাস কৰিছিল। কপিলী গাঁৱৰ মানুহবোৰে সেই ঋষি মুনিজনৰ ওচৰত বিভিন্ন ধৰণৰ ধৰ্ম উপদেশৰ কথা শুনিবলৈ গৈছিল। তেখেতৰ ধৰ্ম প্ৰচাৰে বিপদত পৰা সকলক বহুত সান্তনা দিছিল। তেখেতৰ স্পৰ্শই সকলো ৰোগ নিৰাময় কৰিছিল। তেওঁ লোকসকলক কামনা, অহংকাৰ আৰু স্বাৰ্থপৰতা ত্যাগ কৰি সাধাৰণভাৱে জীৱন যাপন কৰিবলৈ উপদেশ দিছিল। তেওঁ গাঁওবাসীক শিকাইছিল যে দান হৈছে শ্ৰেষ্ঠ গুণ। ঋষি মুনিজনে কিন্তু কেতিয়াও জংঘল এৰি গাঁৱলৈ অহা নাছিলে। গাঁৱৰ মানুহে ঘৰলৈ কৰা নিমন্ত্ৰণ তেওঁ নম্ৰভাৱে নাকচ কৰিছিলে। এদিন কিন্তু ৰমেন নামৰ এজন খেতিয়ক গুৰুতৰভাৱে অসুস্থ হৈ পৰিল। বিচনাৰ পৰা তেখেত লৰচৰ কৰিব পৰা নাছিল। পৰিয়ালৰ লোকৰ অনুৰোধত তপস্বীজনে প্ৰথমবাৰৰ বাবে অৰণ্যৰ পৰা ওলাই আহি গাঁওখন ভ্ৰমণ কৰিলে। তেখেতৰ আগমনত গোটেই গাঁওখন আনন্দত উৎফুল্লিত হৈ পৰিছিল। পুৰুষ, মহিলা, ল'ৰা ছোৱালী আৰু বুঢ়া বুঢ়ী সকলে দীঘলীয়া শাৰী পাতি ঋষিক চাবলৈ থিয় হৈছিল। সোৱাদযুক্ত বিভিন্ন খাদ্য, সুস্বাদু মিঠাই ৰান্ধি ঋষিৰ ওচৰলৈ লৈ গৈছিল। সকলো প্ৰস্তুতি দেখি কিন্তু তপস্বীৰ মুখত হতাশাৰহে সৃষ্টি হৈছিল, আৰু তেখেতে নিঃশব্দে তাৰ পৰা যাবলৈ থিয় হৈছিল। কিন্তু গাঁৱৰ মানুহবিলাকে আচৰিত হৈ তেখেতক সুধিছিল, দেৱঋষি, আপুনি একো নোলোৱাকৈ বা একো নোকোৱাকৈ কিয় গুচি গৈছে? আপুনি আমাৰ ওপৰত কিবা খং কৰিছে নেকি? আমি কিবা ভুল কৰিছো নেকি? ঋষিয়ে তেতিয়া শান্তভাৱে উত্তৰ দিছিল, বাচাহঁত, মই তোমালোকক সহজ সৰল জীৱনৰ বিষয়ে শিকাই আহিছো। তোমালোকে এখন কাণেৰে শুনি আনখন কাণেৰে এৰি থৈ গৈছা। তোমালোকেও অন্ধ। মই নিজৰ জীৱনটো কেনেকৈ কটাও সেইটো তোমালোকে লক্ষ্য কৰা নাইনে? যেতিয়া মই তোমালোকক সাধাৰণ জীৱন যাপন কৰিবলৈ কওঁ, তেতিয়া মোৰ ক্ষেত্ৰতো সেই কথা প্ৰযোজ্য নহয়নে? সঁচাকৈ তোমালোকে ভাবিছা নেকি যে মই এই সকলোবোৰ খাদ্য উপভোগ কৰিম? গাঁৱৰ মানুহবোৰে নিজৰ ভুলটো উপলব্ধি কৰিছিল, আৰু সেইদিনাখনৰ পৰা তেওঁলোকো সহজ সৰল জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছিল। এতিয়া মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাল লাগিলনে গল্পটো শুনি? এই গল্পটোৰ ঋষি মুনিজনৰ দৰে আমি সকলেও সদায় সহজ সৰল জীৱন যাপন কৰিবলৈ চেষ্টা কৰিব লাগে। ঠিক আছে, তেনেহ'লে আজিলৈ আহোঁ। বাই বাই।